ওপৰৰ মাটি উঠিব গোটেইখিনি আগতে টকা দিয়া আছে মানুহ মিলি কৈ দিয়ক বেলেগ মানুহ আহিলে তই ইয়াত ঢেঁকী থোৱাটো এনেকে ধুই থাক ঢেঁকী হয় ডাঙৰ ঢেঁকী মোৰ নাম পৰা মোৰ চেনেল হৈছে পৰকজি ব্লগ আপোনাক চাই থাকক এইটো হৈছে ঢেঁকী চাওক কেনেকুৱা অৰুণাচলৰ ঢেঁকী হয় এইটো চাওক ভালকে মিহিটো ধুনীয়া হয় ন ইয়াত কি কি খুন্দা যায় ইয়াত ধানটো নাই ন ধান খুন্দে না মেইনটো ধান এক খেতি কৰে পানী খেতিটো নাই কৰে তো পাহাৰ পৰা এইটো জুম খেতি নেকি খুন্দিব পাৰিব আকৌ তো দাৰু বনাব কাৰণে জুম খেতি নেকি জুম খেতি নেকি টুপি খুন্দিব পাৰিব দে মই খুন্দিছোঁ দে সেইটোতো খুন্দিব পাৰে এইটো অৰুণাচলত ঢেঁকী দেই চাওক আপোনালোকে যদি দেখা নাই চাব পাৰিব অৰুণাচলত ঢেঁকী হয় তলৰ পৰা চব দেখা দে এইটো হৈছে অৰুণাচলৰ ঢেঁকী আপোনালোকে দেখা নাই চাব পাৰিব এইটো দি আছো আপোনাৰ লগত ভিডিঅ'টো আৰু যিমান পাৰোঁ বেলেগ বেলেগ ধৰণৰ বস্তু দেখুৱাব চেষ্টা কৰি থাকিম কিন্তু ভিডিঅ'টো শেষলৈকে চাই থাকিব ছাবস্ক্ৰাইব কৰিব নাপাহৰিব লাইক শ্বেয়াৰ কৰিব যদি দেখা নাই ভালকে চাওক আজি নাজানো এইটো হৈছে ঢেঁকী অৰুণাচলৰ আপোনাৰ যদি নাই দেখা চাব পাৰিব এইটো হ'ল ঢেঁকী অৰুণাচলৰ হয় এইটো হৈছে ঘৰ টকৌ গছৰ ঘৰ এয়া হয় অৰুণাচলৰ পাহাৰীয়া চাংঘৰ আপোনালোকে যদি নাই দেখা চাব পাৰে এইটো হৈছে অৰুণাচলৰ নগা মানুহৰ ঘৰ এনেকুৱা এয়া হৈছে ঘৰ অৰুণাচলৰ চাংঘৰ ইয়াত ধুৱে বাচন পাতি ধুবৰ কাৰণে বনাইছে চাংখন এখন এইটো হ'লে যাব লাগে ওপৰৰ পৰা ৰাস্তা ডাউনত গৈ থাকিব লাগে চাংঘৰ অৰুণাচলৰ যাব লাগে এনেকৈ খোজকাঢ়ি পেলাই ওপৰত ঘৰ আছে এনেকৈ খট কৰি তলত ওপৰলৈ উঠিব লাগে এনেকৈ কিমান ওপৰত আছে ঘৰ চাওক ওপৰলৈ উঠি যাব লাগে এনেকৈ ইমান ওপৰ আহি পাইছোঁ ৰাস্তা পাই গৈছোঁ এইটো ৰাস্তা মেইন ৰোড সেই ওপৰলৈ যাব লাগে ঘৰলৈ আজিলৈ ভিডিঅ' ইমানতে সামৰণি মাৰিলোঁ বাই বাই